হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু পলমকৈ হ'লেও কাতি বিহুৰ অলেখ অযুত শুভকামনা জনালোঁ সকলোলৈকে। মই ৰাতিপুৱা এপাক ফুৰিবলৈ ওলাই গৈ দেখিলোঁ যে স্কুল ঘৰটো সৰু সৰু ল'ৰা ছোৱালীকেইটাই ধুনীয়াকৈ চাফা কৰি আছে, কাৰণ সন্ধিয়ালৈ যে চাকি দিব লাগিব নহয় জানো। এয়া দেউতাই নামঘৰলৈ গৈ চাকি এগছি জ্বলালে। আকৌ নামঘৰৰ পৰা ওলাই আমি দেউতাৰ লগতে পালোঁগৈ পথাৰলৈ চাকি জ্বলাবলৈ বুলি। তাতো দেউতাই এগছি ধুনীয়াকৈ চাকি জ্বলালে। পথাৰৰ পৰা আহি আমি সন্ধিয়া আকৌ স্কুল ঘৰলৈ আহিলোঁ চাকি দিবলৈ। সকলো ফালে চাগে স্কুল ঘৰত চাকি দিয়াৰ নিয়মটো নাই, কিন্তু আমাৰ গাঁৱত আমি সৰুৰ পৰাই দি আহিছোঁ আৰু। তাৰপিছতে আমি আহিলোঁ এয়া মেইন কামটোলৈ বুলি, ঘৰে ঘৰে হাতে হাতে পলিথিন লৈ দেখিছেনে ইহঁতক বুট তোলাত ব্যস্ত। একদম বৰমাই আমাক সকলোকে বুট দি আছিলে আৰু এয়া সৰু সৰু ল'ৰা ছোৱালীকেইটাক চোতালতে বহি খাবলৈ দিছিল। বৰ ধুনীয়া লাগিছিল দেখি। এয়া আমাৰ মৰমেও খালে বুট। তাৰপিছত আমি ধুনীয়াকৈ খাই বৈ উঠি ঘৰলৈ আহিলোঁ আৰু নেক্সট এটা মিনি ভ্লগৰ সৈতে আপোনালোক সকলোকে লগ পাম। আজিলৈ বাই বাই।